Full off-roading, full off-roading, full off-roading. Hello guys, তো বতৰটোৱে আজি মোক ধোকা দিছে ধোকা। তো কালিলৈকে বতৰটো পুৰা ঠিক আছিলে, বতৰটো পুৰা ৰ'দ দি আছিলে। আজি বতৰটো ডাৱৰীয়া কৰি পেলালে আৰু 5 মিনিটৰ আগত মই ঘৰৰ পৰা ওলাই আহোঁতে পুৰা বতৰটো চফা আছিলে। তো এতিয়া বতৰটো আকৌ বৰষুণ ঢালি দিলে, তো ধোকা দিছে ধোকা। নাপায়, জীৱনততো এনেই ধোকা খাইছোৱে, বতৰটো ধোকা দিব নাপায়। তো এতিয়া লগৰজনৰ পৰা ইয়াতে DSLR-টো লৈ লওঁ, যিহেতু DSLR নাই। অকণমান ফটো চটো মাৰিম বুলি ভাবিছোঁ, তো তালৈ ফোন কৰি লওঁ। এইটো হৈ গ'ল বিছলেৰী ফেক্টৰী, যোনটো পানী বটল ইয়াতে বনোৱা হয়। হেল্ল', অঁ পালোহি মই। এতিয়া কেমেৰাটো ল'লোঁ, লগৰজনে দি থৈ গ'লি। এতিয়া সেইডোখৰ পৰা ওলাই দিওঁ, যোনজন যাব সেইজনক লগ কৰিলে ডাইৰেক্ট ডেষ্টিনেশ্যনটো পিনে পোনাই দিওঁ। ভালকৈ কৈ আছোঁ ক'ত গৈ আছোঁ আৰু জেগাবোৰ দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থকা। এতিয়ালৈকে ইণ্ট্ৰ দিয়া নাই, চেনেলটো দি আছোঁ লাহেকৈ, একেবাৰে লগ কৰি লওঁ। য'ৰ পৰা আৰম্ভ কৰিম তাতে চেনেলটোৰ ইণ্ট্ৰ'ও দিম লগতে। সেইটোতো কমন ডাইলগ বুলি ক'ব পাৰি আৰু। তো চাই থাকক। এতিয়া মই আহি বাইপাছ পালোহি। এইটো বাইপাছৰ কথা আগতে কৈছোঁ। এতিয়া বাইপাছটো ক্ৰছ কৰিলৈহে লগৰটো ঘৰ পামগৈ। ৰাস্তাটো বনাব লাগিব চাগে, মই নবনাওঁ আকৌ দেই, চৰকাৰে বনাব। তো এতিয়া বাইপাছটো এৰি লৈ মই লেফ্ট সোমাম। অ'কে, লেফ্ট সোমাই অকণমান দূৰ, বেছি দূৰ নহয় সিহঁতৰ ঘৰলৈ। তো সি ওলাই আছোঁ বুলি কৈছে, তথাপিও চাই লওঁ। এইপিনেও যাব পাৰোঁ ডেষ্টিনেশ্যনটোৰ কাৰণে, এইপিনেও বাইপাছ দিটো যাব পাৰোঁ। চাওঁ, এইপিনে যাম, প্ৰায়ভাগ তেল ভৰাবলগীয়া আছে মই। এইডোখৰ জেগাডোখৰ নাম হ'ল, যোনডোখৰ জেগা এইডোখৰ বকুৰা বুলি কয়। আৰু আগলৈ গ'লে ঠাকুৰথান পায়, ঠাকুৰথানৰ পৰা যাব পাৰি। তো আমি চাই লওঁ। হৈ গ'ল, বহুত দেৰি কৰিলে, এঘণ্টামান কৰিলে ওলোৱাটো। Hey guys, welcome to my YouTube channel, অনুপম গগৈ। এতিয়াতো বাইপাছত ওলাই ল'লোঁ আমি। তো আজি আমাৰ ডেষ্টিনেশ্যনটো হৈছে, দুটা ডেষ্টিনেশ্যন লৈছোঁ। প্ৰথমে যাম বুলি ভাবিছোঁ জকাই বটানিকেল গাৰ্ডেন। তো জেগাডোখৰ চাওঁগৈ কেনেকুৱা। আগতে গৈছিলোঁ প্ৰায় 4 বছৰমানৰ, 5-6 বছৰমানৰ আগত, যেতিয়া মই 8 নে 7ত পঢ়ি আছিলোঁ। জ্ঞান যাত্ৰা বুলি এটা হেৰি ওলাইছিলে চৰকাৰী স্কুলৰ পিনৰ পৰা। তো সেইপিনলৈ আমি গৈছিলোঁ। এতিয়া আজি আকৌ গৈছোঁ আৰু লগৰজন আছে মোৰ একে ক্লাছমেট সৰুৰ পৰা। ছেকেণ্ড ডেষ্টিনেশ্যনটো হৈছে শৰাইঘাট, গুৱাহাটী শৰাইঘাট নহয়, আমাৰ ডিব্ৰুগড়তে আছে। আৰু এটা পিকনিক স্পট বুলি ক'ব পাৰি সেইডোখৰ জেগাডোখৰ। তো চাওঁগৈ কেনেকুৱা। আৰু এইটোৱে হৈছে আমাৰ যোনটো জগন্নাথ মন্দিৰ। তো আগতে ভিডিঅ' এটা দিয়া আছিলে, যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই লিংকটো দি দিম, জগন্নাথ মন্দিৰ। আৰু এই ওচৰতে লাগি আছে আমাৰ খনিকৰ পাৰ্ক, যোনখন আমাৰ ডিব্ৰুগড়ত ফেমাছ। এতিয়া বন্ধ হৈ আছে ক'ভিড-19ৰ কাৰণে। আৰু এইটো হৈ গ'ল ক'ভিড চেণ্টাৰ আমাৰ খনিকৰত। পেচেণ্টবোৰ ইয়াতে থৈছে। আৰু এইপিনে এতিয়া মই সোমাব লাগিব, আৰু চিধা গ'লে মই বৰুৱা লগ খাম, এইপিনে বগৰী যাব পাৰি। আৰু এইপিনে গ'লে এতিয়া মই আমাৰ ডেষ্টিনেশ্যন যাবলৈ পাৰিম। পেট্ৰল পাম্প পালোহি। এতিয়া ফিল আপটো কৰাই লওঁ। আপোনালোকে যদি মোৰ ইউটিউব চেনেলৰ ভিডিঅ'খিনি চাই ভাল পায় তেনেহ'লে লাইক এটা, কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব এটা কৰিব। এইখন হৈ গ'ল আমাৰ চেণ্ট্ৰেল স্কুল, শিক্ষা ভেলী, বহুত ডাঙৰ স্কুল। আকৌ হৈ গ'ল জেগাডোখৰ ঠাকুৰথান। ইয়াৰ হোটেলখন খোলা আছে নাই? হোটেলখন আছে খোলা। ধুনীয়াকৈ চাহটো খাই লওঁ, মেইন চাহটো বুলি ক'ব পাৰি। The dreamy girl herself, Shanti Priya. পইচা ওলোৱাই ৰেডি হ'লোঁ, চাহ তাহ খালোঁ। এতিয়া মনটো ফ্ৰেছ হৈ গ'ল। আৰু ৰাইডত অহা মানে চাহ একাপ নাখালে মনটো বেয়া লাগে।
আৰু পিছলৈ চাহকাপ খাবলৈ নোৱাৰিম বুলি আগতে খাই ল'লোঁ। এতিয়া আকৌ আমাৰ ডেষ্টিনেশ্যনটোৰ কাৰণে আগুৱাই যাব লাগিব। ৰ'দটো এতিয়া পূৰা ধুনীয়াকৈ দিছে, এতিয়া ঢকা দিয়া নাই ৰ'দটোৱে। যেতিয়া ওলাই আহিছিলোঁ তেতিয়াই ঢকা দিছিলে। এতিয়া সেইডোখৰৰ পৰা ওলাই লওঁ ঠাকুৰধান, তাৰপিছত ৰাস্তাত যদি ধুনীয়া ধুনীয়া জেগা আছে দেখুৱাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। তো একেবাৰে আপোনালোকক বটানিকেল গাৰ্ডেনখন দেখুৱামগৈ, তাৰপিছত আকৌ শৰাইঘাটখন দেখুৱাবলৈ গৈ আছোঁ। আৰু আপোনালোকে মোৰ লগত বনি বনি গৈ থাকক, মানে লগত গৈ থাকক আৰু চাই থাকক। লগত গৈ আছে এইখন কুইট, আৰু সেইপিনে হাতত কিবা খাই গৈ আছে, আমালৈ দি থৈ যোৱা যদি দিওঁ বুলি ভাবা। ছোৱালী বে চাহ পেলাই থৈ গৈছে, এইটো বেয়া কাম কৰিলে, এইটো বেয়া কাম কৰিলে। কুইটখনক আমি এতিয়া বাই বাই দিবলৈ সময় আহিলে। জেগা ধুনীয়া, ইয়াতকৈ আৰু একো নালাগে। এনেকুৱা ৰাস্তাত গৈ থাকিব পাব লাগে, বহুত মনটো ভাল লাগে। এতিয়া আমি পালোহি এইবোৰ ক'ব পাৰি জকাই ফৰেষ্ট কলনী। প্ৰথমে ভিতৰলৈ জংঘলখিনি ভিতৰলৈ যাই লওঁ, তাৰপিছতে আপোনালোকক বটানিকেল গাৰ্ডেনখন দেখাই দিম। এইটোৱে হৈছে বাইপাছটো, যোনটো বগীবিলত লাগে, আৰু এইপিনে গ'লে আমি পামগৈ শৰাইঘাট। চাই থাকক। জংঘলৰ মাজত আজি আমি ব্লগ বনাম, ভিডিঅ' বনাম, ব্লগ বনাম, ফটো মাৰিম। আৰু বাগে চাগে নাপালে হৈছে, তো ভাল লাগিছে। এইটো ৰাস্তাটো এইপিনে সোমাই যাওঁ, বটানিকেল গাৰ্ডেনখন অকণমান আগত আছে। তো এতিয়া আমি এইপিনে সোমাই যাব লাগিব। এইপিনে গৈ আপোনালোকক চাওঁ কিমান জংঘলৰ ভিতৰত। মজা, জেগাডোখৰ ধুনীয়া চোৱা। জেগাডোখৰ চোৱা বে, জংঘল। বেছি দূৰলৈ যাব নালাগে, আমাৰ ডিব্ৰুগড়ৰ ওচৰতে আছে। যদি জংঘল চাবলৈ মন আছে আহি যাব পাৰা। এনে জেগাবোৰ পৰা পিনে গাঁও আছে চাগে আগলৈ। তো এইডোখৰ গাড়ী যোৱা বন্ধ কৰি থৈছে। তো এতিয়া আমি জংঘলৰ ভিতৰলৈ গৈ আছোঁ। ইয়াত ফটো মাৰিম ধুনীয়াকৈ। তো ফটোখিনি চাব পাৰিব, ফেচবুকতো দিওঁ বা ইনষ্টাগ্ৰামতো দিওঁ, লিংকটো থাকিব তলত। ফ'ল' কৰিলেও কৰিবা, ফ'ল' কৰিলে বেক কৰিম আৰু সিমানেই কথা। তো এতিয়া ধুনীয়াকৈ আগলৈ গৈ আছোঁ, আৰু ফুল অফ ৰ'ডিং। ভাল লাগিছে। জেগাডোখৰ চোৱা বে, জেগাডোখৰ চোৱা, একদম ফুল অফ ৰ'ড। আহি যোৱা ইয়ালৈ যদি কোনোবা অফ ৰ'ডিং কৰিবলৈ মন আছে, সেই মজা। আৰু এইডোখৰ অকণমান প্ৰব্লেম হ'ব যেন পাইছোঁ। দিহিং পাটকাই যাব নালাগে, ওচৰতে আছে। যদি আহোঁ বুলি ভাবা এনেই মানে শ্বৰ্ট ৰাইড, তেতিয়াহ'লে আহিব পাৰা। এইখন হৈছে জকাই ফৰেষ্ট। ইয়াত কোনো কঁটা নাই, কিন্তু যদি বেলেগ জন্তু ওলাই তেতিয়াহে ভয় লাগিব। আৰু এইডোখৰে জেগা আমাৰ ইয়াতে আছে, সংৰক্ষিত হৈ আছে এতিয়াও। সদায় আগলৈকে এনেকৈ থাকিলে ভাল লাগিব। জেগাডোখৰ চাওঁগৈ, বোকা হৈ আছে। ভাই নকৰিলে হয়, জংঘলৰ ভিতৰলৈ একেবাৰে ভিতৰলৈ যাব পাৰিম নে সন্দেহ আছে খোজকাঢ়ি। নিজৰ মটৰবোৰত বাইকৰ ওপৰত গৈ আছোঁ। চোৱা না কিমান দীঘল ৰাস্তাটো, নকৰিলে হয় খালি দেই। ফুল অফ ৰ'ডিং নকৰিলে হয়, কৰিলে বহুত লাজৰ কথা হ'ব। লাজ মানে কি আৰু, বোকা হৈ ঘৰলৈ যাম, আকৌ শৰাইঘাট দলঙলৈ যাবলৈ লাগি আছে। কি অফ ৰ'ডিং বে, ভাই সাহেব। ফুল অফ ৰ'ডিং। আগলৈ কি আছে নাজানো, কিন্তু জংঘলখন এইপিনৰ পৰা যাব লাগিব। ভাই সাহেব, भाई साहब पुइलू ओ माँ का क्या ऑफ रोडिंग है भाई। বেছি আগলৈ নাযাওঁ নেকি।